हेलो गाइस আপোনালোকে চাই আছে মোৰ নতুন চেনেল এইটো আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহলে এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব চাব আমি আজি মেগি খাম গতিকে দোকানত আহিলো এয়া মেগি ললো মেগিৰ লগত ললো দুটা আমি কণী চাব দেই গাইস মেগিৰ পইচাটো দি দিলো আৰু পইচা দি আমি এতিয়া ঘৰৰ ফালে যাম আৰু মোৰ লগত মোৰ বন্ধুজনো আছে এয়া চাব এয়া গতিকে আমি ঘৰলৈ যাওঁ আৰু এতিয়া ঘৰলৈ যাব ওলালে এয়া চাপ হেল্ল' গাইস আমি আহি পালো ঘৰ আহি পালো ঘৰত আহি কিনে অকণমান পানী উতলাই ললো চাব পানীটো উতলাই লোৱাৰ পিছত ইয়াতে আমি মেগিটো পেলাই দিম এতিয়া মেগিটো প্ৰথমতে আমি বইল কৰি লম চাব দেখিছেনে গাইস মেগিটো আমি বইল কৰি লৈছো এয়া বইল হৈ আছে ইয়াতে আৰু বইল হোৱাৰ পিছত মেগিটো অকণমান লাৰি দিব লাগে ইয়াক লৰাই দিলে মানে ডাল হৈ যায় আৰু এইটো চাব দেই খাই কিন্তু খুব টেষ্টি লাগিব গাইস এয়া দেখিছে ইয়াক অকণমান লৰাই দি আছে চাপ এয়া গাইস আমাৰ হৈ গৈছে মেগি আপোনাৰ বইল কৰা হৈ গৈছে চাব আমি মেগিটো এতিয়া নুমাম তাৰ পৰা নুমাই কিনে ইয়াক এটা বইলত ৰাখি দিম আমি চাব ইয়াক আমি নমালো বইল হৈ গ'ল আমাৰ গাইস এতিয়া আহিলো আমি চাক আপোনাৰ পিয়াজ অকণমান জলকীয়া ইয়াতে অকণমান তেল দি ললো তেলটো অকণমান গৰম হ'ব লাগিব তাৰ পিছত আমি যে কণী আনিছিলো গাইস দেখিছিল নে গাইস কণী যে আনিছিলো এই কণীটো প্ৰথমতে আমি ফ্ৰাই কৰিম আগতে আমি পিয়াজ দি দিলো তাৰ পিছত জলকীয়া দিম অকণমান তেলটো গৰম হোৱাৰ পিছত দেই গাইস গৰম হোৱাৰ পিছত এটো দি কিনে আমি মছলা পাতিখিনি দি ইয়া অকণমান লাৰি দিম আমি ইয়াত আমি গৰম তেলটোত এই মছলা পাতিখিনি আমি ফ্ৰাই কৰি লম চাব দেই এইটো আমি ফ্ৰাই কৰি ললো লৈ ইয়াতে আমি কণী দুটা ভাঙি দিম চাব কণী দুটা প্ৰথমতে আমি ফ্ৰাই কৰি লম খুব মজা লাগিব কিন্তু খাই থাকিব দেই গাইস এয়া চাও আমি এতিয়া কণী ফ্ৰাই কৰিম কণীটো যেতিয়া ফ্ৰাই হৈ যাব আমি তাত দি দিম বইল যে কৰিছিল আমি গাইস মেগিটো আছিল না আমাৰ মেইন বস্তু এইটো বইল কৰা মেগিটো আমি দি দিলো ইয়াতে চাও হে গাইস হ'ব আৰু অকণমান আমাৰ চাই লওক গাইস আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব গাইস এয়া হৈ গ'ল আমাৰ মেগি খাব দেই মোৰ বন্ধুজনে খাব ইয়া চাক এই যা কেনে লাগিছে দোস্ত কেনে লাগিছে খাই কওক দেখিছেনে গাইস